কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অহা 1 মাৰ্চত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু 18 মাৰ্চত শ্ৰী শ্ৰী কৃষ্ণৰ দোল উৎসৱ উদযাপন হ'ব। সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাই সিংহ ৰাশিৰ জাতকসকলৰ 2022 বৰ্ষৰ মাৰ্চ মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। মাৰ্চ মাহটোত সিংহ ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে সুফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত চকলেট কালাৰ আপোনালোকৰ বাবে শুভ হ'ব। গ্ৰহৰ গোচৰ অনুসৰি সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি 14 মাৰ্চলৈ কুম্ভ ৰাশিত অৱস্থান কৰি থাকি 15 মাৰ্চত মীন ৰাশিলৈ অৰ্থাৎ অষ্টম ভাৱত প্ৰৱেশ কৰিব। দ্বিতীয় আৰু একাদশপতি বুধ গ্ৰহ 6 মাৰ্চৰ পৰা 23 মাৰ্চলৈ কুম্ভ ৰাশিত সপ্তম ভাৱত অৱস্থান কৰি থাকিব। 24 মাৰ্চৰ পৰা মীন ৰাশিলৈ অষ্টম ভাৱত প্ৰৱেশ কৰিব। তৃতীয়পতি আৰু দশমপতি শুক্ৰ 27 ফেব্ৰুৱাৰীৰ পৰা 30 মাৰ্চলৈ মকৰ ৰাশিত ষষ্ঠ ভাৱত থাকিব। চতুৰ্থপতি আৰু নৱমপতি মংগল 26 ফেব্ৰুৱাৰীৰ পৰা 6 এপ্ৰিললৈ ষষ্ঠ ভাৱত মকৰ ৰাশিত অৱস্থান কৰি থাকিব। এই মাহটোত সিংহ ৰাশিৰ জাতকসকলে চৰকাৰী পক্ষৰ পৰা বিশেষভাৱে সহায় পাব। চাকৰি প্ৰাৰ্থীসকলৰ 30 মাৰ্চৰ ভিতৰত আশাৰ বতৰা অহাৰ সম্ভাৱনা আছে। চাকৰি ব্যৱসায় বাণিজ্য বিভিন্ন ধৰণৰ প্ৰফেচনেল ফিল্ডত কাম কৰাসকলৰ পক্ষে মাৰ্চ মাহটো উন্নত। কিন্তু সতৰ্ক থাকিব লগা কথা এইটোৱেই যে ঠিকমতে টেক্স পে' কৰি যাব লাগিব, নহ'লে চৰকাৰী পক্ষই আপোনালোকক ভালদৰে শাস্তি কৰিব। 15 মাৰ্চৰ পিছত বেমাৰ আজাৰে অসুবিধা দিব পাৰে। স্বাস্থ্য হানি হোৱাকৈ কৰ্মত নিয়োজিত হৈ থকাৰ পৰা বিৰত থকাই মংগল। ঘৰৰ লাগতিয়াল বয়বস্তু এই মাহটোত কিনা হ'ব পাৰে। অৱশ্যে ঘৰুৱা সমস্যা থাকিব। বিদ্যা শিক্ষাৰ্থীসকলৰ নৱেম্বৰ মাহৰ পৰাই বাধাসমূহ আঁতৰিছে। পতি পত্নীৰ মাজত বুজাপৰা থাকিব। সিংহ ৰাশিৰ লোকসকলে আহৰণ কৰা এচিভমেণ্টত সন্তুষ্ট হ'ব পাৰিব, কিন্তু অহংভাৱ বাঢ়িব নিদিব। ৰাজনীতি কৰা সকলৰো এই মাহটো শুভ। নিৰ্বাচন আদিত উঠিব বিচৰাসকলে জয়ী হোৱাৰ সম্ভাৱনা নথকা নহয়। এই মাহটোৰ ভিতৰত 2, 3, 6, 7, 11, 12, 14, 15, 18 আৰু 19 মাৰ্চ এইকেইদিনত বিনিয়োগ আদি কৰিবৰ বাবে সময় অনুকূল। আৰু 1, 4, 5, 8, 9, 16, 17, 22 আৰু 23 মাৰ্চ এই দিনকেইটাত খৰচ বাঢ়িব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি সিংহ ৰাশিৰ 2022 বৰ্ষৰ মাৰ্চ মাহৰ ৰাশিফল আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ